দালি দালি ভাত পৰিচিত হ'বলৈ বিচাৰোঁ। এইফালে আছে জিকা আছে, দাংবডি, আলু, দালি দালি ভাত ভাত খাই আছোঁ। এতিয়া ভাত খাব আহিছোঁ, কিমান ধুনীয়া জেগাত খাই আছোঁ। এতিয়া যেন হোটেলত খাব লাগিছে আমাৰ। একো নাই ৰিকুট মোৰ এইটো এটা বেলেগ মজা। ভাত এতিয়া খাবলৈ যাওঁ লাইন পাতি, কিন্তু ভাত খোৱাটো বৰ্তমান দেখাব নোৱাৰি, কাৰণ কেলৈ এইটো এটা কিছুমান নিয়ম আছেতো। ইয়াতে আমি ভাত আনিলোগৈ আৰু এতিয়া আমি ভাতটো খাব লৈছোঁ, বুজিছেনে? এনেকৈ মানে যেতিয়া অসম বস্তুত আহিবলগীয়া হয়, বিশেষকৈ এইবিধ, তেতিয়া এনেকৈ ভাত চাত আনি খাবলগীয়া হয়। এজন লগৰকেইজন এইবিলাক, আৰু ইয়াৰ লগত আলু পিটিকা লৈ আহিছে আমাৰ, এই মাজুলীৰ পৰা আহিছে। আৰু এই মাজত হাজৰিকা ভাল মানুহ হয়, ধুনীয়াকৈ খাব লৈছোঁ। সকলোৱে পৰিচিত হ'বলৈ বিচাৰোঁ। এইফালে আছে আমাৰ এইজন দিহিঙীয়া আৰু এইটো আমাৰ পাছৰটো বেগ হয়। বৰ্তমান আমাৰ বেগটো মানে কি হয়, য'ত আমি ডাইনিং এইটো ভাঙি দিয়া হৈছে, কাৰণে আমি ইয়াত এতিয়া বহি খাই আছোঁ। ইয়াত মজাটোৱে বেলেগ ইয়াত ভাত, আৰু ভাতটো দেখিছোঁ নে কিহে খাইছোঁ। টেম্পৰালি বুলি কৈ দে না। আৰু ইয়ালৈ অহাৰ লগে লগে নাভাবিব যে ঘৰত গুৱাহাটী খাব পাৰিম বুলি। সেইটো চব থাকে আৰু ভাল বেয়া মাজতে ট্ৰেইনিং চলে, কিয় ট্ৰেইনিঙত বহুত কষ্ট আছে। আৰু এইখিনি যিসকলে আহিবলৈ মন আছে, মজাও আছে, আহি যাব, কষ্ট কৰিব লাগিব। ভাত খাব লৈছোঁ, দেখিছে? ক'বলৈ হয় পুলিচৰ ট্ৰেইনিং, কিন্তু বহুত কষ্ট আছে আৰু আৰামো আছে, মজাও আছে। জিকা, দাংবডি, আলুগুটি, কি আছে? জিকা আছে, দাংবডি, আলু, আৰু টেঙা আছে। আজি চব্জিটো আৰু দেখিছে, ইমান ৰাতিহে বেছি ভাল হয়, দিনত ইমান ভাল চব্জি নাথাকে, কিন্তু সময় নাথাকে যে, আৰু সময়টো খুব কম পায়। কিন্তু এতিয়া যিহেতু ভাত খাব লৈছোঁ, এতিয়া ভিডিঅ'টো নবনাওঁ, পাছত বনাম। বহুত গুৰুত্বপূৰ্ণ কথা আহি আছে, আপোনালোকে চাব। যিসকলৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।